ধৰ্ণা কাৰ্যসূচী আছিলে 3 ঘণ্টীয়া। সেই ধৰ্ণা কাৰ্যসূচীত আমাৰ বিভিন্ন ষ্টুডেণ্ট ইউনিয়ন ইয়াৰ পৰা আমাৰ ইয়াতে যোগদান দিব আহিছে। ইতিমধ্যে আমাৰ ইয়াতে এডিএমছু, বনছু, আমছু ইয়াৰ পৰা ইয়াতে পাৰ্টিচিপেট কৰিবৰ কাৰণে আহিছে, আমাক যোগদান দিবৰ কাৰণে। চ' আমি এইটোৱে কওঁ, আমাৰ BTR গভৰ্ণমেণ্ট আৰু অসম চৰকাৰৰ এইটোৱে দাবী যে BTRত সোনকালে টেট কোৱালিফাইড কেণ্ডিডেটবিলাকক নিযুক্তি দিব লাগে। NCT গাইডলাইনছ আৰু মেৰিট বেচিছত এইটো নিযুক্তি দিয়া প্ৰক্ৰিয়াটো আৰম্ভ কৰিব লাগে। যিহেতু আমি বহুত দিন পৰাই আমি ইয়াতে BTR চৰকাৰ বা অসম চৰকাৰক আমি দাবী জনাই আহিছিলোঁ, কিন্তু আজিলৈকে কোনো এটা ভাল ৰেছপন্স দিয়া নাই। আমি BTR চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াকে বহুতবাৰ লগ ধৰিব চেষ্টা কৰিছিলোঁ, কিন্তু তেখেতে আমাক এপইণ্টমেণ্ট নিদিলে। আৰু আমি বহুতবাৰ এনেকুৱা প্ৰেছ মিট দি আহিছিলোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াই মিডিয়াৰ সন্মুখত এইটো কথা কৈ থাকে যে খালি SIU এপ্ৰুভাল হোৱা নাই। SIU এপ্ৰুভাল আহিলে আপোনালোকক নিযুক্তি দিয়েই দিম, এদিন 2 দিনৰ ভিতৰতে দি দিম, এইটো কথাটো কৈছিলে। কিন্তু সেইদিনা 20 তাৰিখত যেতিয়া আমাৰ অসমৰ CM মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া কোকৰাঝাৰৰ বাথৌ মন্দিৰটো অপেনিং কৰিব আহিছিলে, তেতিয়া CM ছাৰে কৈছে যে SIU এপ্ৰুভালটো চাকৰিৰ পিছতেই হয়, চাকৰিৰ আগত নহয়। তেনেহ'লে প্ৰমোদ বড়ো ডাঙৰীয়াই কেনেকৈ কৈ আছে যে SIU এপ্ৰুভাল হোৱা নাই। সেইটো ৰিপ্লাইটো প্ৰমোদ বড়ো ডাঙৰীয়া এইটো দিব লাগে যে আমাক SIU এপ্ৰুভাল নোহোৱা কাৰণে আমাক নিযুক্তি দিব পৰা নাই, এই কথাটো কৈ আছিলে। সেইকাৰণে আমি এইটো দাবী জনাওঁ যে সোনকালে CM ছাৰে যোন কথাটো কৈছে সেই হিচাপত আমাৰ BTR প্ৰাইমাৰী টেট কোৱালিফাইড কেণ্ডিডেটবিলাকক সোনকালে নিযুক্তি দিব লাগে আৰু NCT গাইডলাইনছটো ফ'ল' কৰি। আৰু বহুত দিন পৰাই আমাৰ ইয়াতে BTRত প্ৰাইমাৰী লেভেলৰ এতিয়ালৈকে শিক্ষক নিযুক্তি দিয়া নাই LP আৰু ME স্কুলৰ কাৰণে। যিহেতু আমাৰ অসম চৰকাৰ এক্সক্লুডিং BTRত 3-4 বাৰ নিযুক্তি হৈ গৈছে ইতিমধ্যে, কিন্তু আমাৰ BTRত আজিলৈকে নিযুক্তি দিয়া নাই। BTRত আজিলৈকে বহুত ছিংগল টিচাৰ, জিৰ' টিচাৰৰ সমস্যা আছে, কিন্তু এই সমস্যাটো আজিলৈকে BTR গভৰ্ণমেণ্টে এইটো সমাধান কৰি দিয়া নাই। প্ৰমোদ বড়ো ডাঙৰীয়াই নিজে কৈ থাকে মিডিয়াৰ সন্মুখত, মই এডুকেশ্যনক ভাল পোৱা এজন ব্যক্তি, মই এডুকেশ্যন ছেক্টৰক বহুত ভাল পাওঁ। আৰু তেখেতে নিজেই এডুকেশ্যন ছেক্টৰ যোনটো এডুকেশ্যন ডিপাৰ্টমেণ্ট BTR এইটো নিজে হাততে আছে। আৰু তেখেতে কৈ থাকে যে এডুকেশ্যন নহ'লে কোনো এটা কাম নহয়, এইটো আমাৰ আগতে এইটো ডেভেলপমেণ্ট কৰিব লাগে আৰু কোৱালিটি এডুকেশ্যনটো দিব লাগে, এই কথাটো কৈ থাকে। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই খালি মিডিয়াৰ ক'লে হ'ব নেকি? এডুকেশ্যন ছেক্টৰটো আমাক যিহেতু গভৰ্ণমেণ্ট স্কুল, প্ৰাইমাৰী স্কুল, LP আৰু ME স্কুলৰ প্ৰব্লেম বহুত সমস্যা আছে। এই সমস্যাটো সোনকালে সমাধান কৰিব লাগে। তেখেতে খালি মুখেদি ক'লে এইটো নহ'ব, এইটো হাতেৰে কামেদি এইটো কামটো কৰিব লাগে। আৰু যিহেতু আমাৰ 19,000তকৈ বেছি ইয়াতে টেট কোৱালিফাইড কেণ্ডিডেট আছে, তেখেতসকলক মানে অন্ধকাৰত ৰাখি যে শিক্ষা বিভাগটো চলাই আছে, সেইটো আমি বহুত দুখ পাইছোঁ। আৰু এইটো আমাৰ দাবী যে যোৱা 2021ত এটা এডভাৰটাইজমেণ্ট ওলাইছিলে 427, আৰু সেই এডভাৰটাইজমেণ্টৰ সকলো টেট পাৰ্টিসকলক এপ্লাই কৰিবৰ কাৰণে NCT গাইডলাইনছটো ফ'ল' কৰি ইয়াতে এপ্লাই কৰিবৰ কাৰণে সুবিধা দিছিলে। কিন্তু এই 427 পদটো হঠাৎকৈ এইটো এডভাৰটাইজমেণ্টটো কেঞ্চেল কৰি 427 পষ্টত এডভাৰটাইজমেণ্ট নোহোৱাকৈ ডাইৰেক্টলি এপইণ্টমেণ্ট কৰি দিছে। এইটো আমি বহুত দুখ পাইছোঁ। চ' ইয়াতে আমি RTI মাৰি এইটো ইতিমধ্যে আমি সকলো তথ্যবিলাক পাইছোঁ। 427 পদত এডভাৰটাইজমেণ্ট নোহোৱাকৈ তেখেতসকলক এপইণ্টমেণ্ট দিছে, এইটো একদম ইলিগেল হয়। এইটো আমি কোনো প্ৰকাৰৰ এইটো আমি মানি নল'ম। সেইকাৰণে আমি দাবী জনাওঁ আমাৰ BTR চৰকাৰ আৰু অসম চৰকাৰ সোনকালে NCT গাইডলাইনছটো ফ'ল' কৰি মেৰিট বেচিছত সোনকালে টেট কোৱালিফাইড কেণ্ডিডেটবিলাক নিযুক্তি দিব লাগে। আৰু যোনটো আমাৰ 20 তাৰিখত আমাৰ অসমৰ CM ডাঙৰীয়াই কৈছে যে 1200 পদৰ সোনকালে এদিন 2 দিনৰ ভিতৰতে এডভাৰটাইজমেণ্ট ওলাব, কিন্তু অনলি 1200 পদ নহয়, ইয়াতে 667 পদৰ কাৰণেও এটা SIUৰ কাৰণে পঠোৱা হৈছে প্ৰপ'জাল। সেই একেলগে 667 আৰু 1216 দুটা যোনটো প্ৰপ'জাল গৈছে, সেইটো একেলগে এটা এডভাৰটাইজমেণ্টতে এইটো ইনক্লুড কৰি এডভাৰটাইজমেণ্টটো প্ৰকাশ কৰিব লাগে। আৰু BTRত যোনটো ছিংগল টিচাৰ, জিৰ' টিচাৰৰ সমস্যা, এই সমস্যাটো সমাধান কৰিব লাগে।